Dear students, welcome you all to my channel RMT Info. Today in this video, we are going to discuss a new poem from Class 8 SEBA English Reader 3. The name of the poem is Sympathy. More Satosati Hokol, Tomalok Hokoloka RMT Info channel to Louis Wagatum Zanaisu. Aziri video tit ami Class 8 or SEBA English Reader 3 at a notun kobita Sympathy lesson number 7. কবিতাটো আমি আলোচনা কৰিবলৈ ওলাইছো বলাইতে বেছি পলম নকৰি আমি পাঠৰ মাজলৈ আগবাঢ়ো আমি কবিতাটিৰ মাজলৈ আগবাঢ়ো বক্সৰ ভিতৰত কিছুমান আমাক নোটস দিয়া আছে ঠিক আছে এইবিলাক চোৱাচোন we all need the help of others at time don't we সময়ত আমাক সকলোৰ সহায়ৰ প্ৰয়োজন হয় নহয়নে বাৰু সকলোকে সহায় লাগে হয়নে নহয় বাৰু এতিয়া কৈছে here are a few situations where a person need help ইয়াত কিছুমান সিচুৱেশনস দিয়া আছে সেই সিচুৱেশন বিলাকত কি হয় আমাক সকলোকে সহায়ৰ প্ৰয়োজন হয় এজন ব্যক্তিক সহায়ৰ প্ৰয়োজন হয় with a partner তোমাৰ এজন ফ্ৰেণ্ডৰ সৈতে কি কৰা decide what kind of help you can offer তুমি আলোচনা কৰা যে তুমি কেনেকুৱা ধৰণৰ তুমি সহায় কৰিব পাৰা then share your ideas with the rest of the class তাৰ পিছত তোমাৰ যিবিলাক ধাৰণা সেইবিলাক তুমি কি কৰা ক্লাছৰ বাকিখিনি ষ্টুডেন্টৰ সৈতে বাকিখিনি ফ্ৰেণ্ডৰ সৈতে শেয়াৰ কৰা নম্বৰ 1 কি কৈছে a beggar has been hit by a passing car ৰাস্তাৰে যোৱা এখন গাড়ীয়ে কি কৰিলে এজন ভিখাৰীক কি কৰিলে খুনা মাৰি থৈ গল and has injured his leg আৰু তেওঁ ভৰিটো খুন্দিয়া আঘাতপ্ৰাপ্ত কৰিলে এটো এটা সিচুৱেশন 2 নম্বৰত কৈছে যে an elderly lady is waiting to cross the street এগৰাকী বৃদ্ধ মহিলা ৰাস্তাটো ক্ৰছ কৰিব কাৰণে তেওঁ ৰৈ আছে কিন্তু পৰা নাই হনে but there is too much traffic কিন্তু ৰাস্তাটো বহুত মানে জাম ট্ৰাফিক জাম হৈ আছে অসংখ্য গাড়ী মটৰৰ বাবে তেওঁ ৰাস্তাটো পাৰ হ'ব পৰা তেনেকুৱা কন্ডিশনত তুমি কি কৰিবা তুমি কেনেকুৱা ধৰণৰ সহায় কৰিবা তাৰ পিছত আকৌ কৈছে 3 নম্বৰটো চোৱা you are buying some fruits তুমি ফলমূল কিনি আছা and a dirty little child is standing near you watching you without a word তুমি ফলমূল কিনি থকা দেখি তোমালৈ এটা লেটেৰা কাপোৰ কানি পিনি পেলাই লেটেৰা অৱস্থাত থকা এটা শিশুৱে এটা কণমানি তোমালৈ চাই আছে তেনেকুৱা স্থলত তুমি কি কৰিবা তুমি কেনেকুৱা ধৰণৰ সহায় কৰিবা হয়নে so what kind of help do you think people prefer money or physical help why এটা তুমি তেনেকুৱা ক্ষেত্ৰত what kind of help do you think people prefer তেনেকুৱা ক্ষেত্ৰত তুমি কি ভাবা মানুহে কেনেকুৱা ধৰণৰ সহায় কৰিব লাগে মানি অৰ ফিজিক্যাল হেল্প টকা পইচাৰ সহায় নে কি শাৰীৰিকভাৱে সহায় কৰিব লাগে think about what kind of help of you yourself would prefer তুমি নিজে হলে সেই পৰিস্থিতিত তুমি কেনেকুৱা ধৰণৰ সহায় কৰিবা এইটো চোৱা এই ছবিখনো দিছে এখন গাড়ীয়ে সেই বৃদ্ধজনক খুনা মাৰি গৈছে ভিখাৰীজনক এনেকুৱা পৰিস্থিতিত তুমি কি কৰিবা তুমি কি নিশ্চিতভাৱে কি কৰিবা তেওঁ কোনোবা এম্বুলেন্সৰ যোগেদি হওক বা তোমাৰ চিনাকি কোনো মানুহৰ গাড়ী দি হওক তুমি কি কৰিবা তেওঁক টটালিকে হস্পিটেলত থোৱাৰ ব্যৱস্থা কৰিবা যদি বৃদ্ধ মানুহগৰাকীক তেওঁ কি কৰে ৰাস্তাটো দি পাৰ হ'ব পৰা নাই অসংখ্য মানে গাড়ী মটৰৰ কাৰণে তুমি কি কৰিবা তেওঁক ৰাস্তাটো পাৰ কৰাই পাৰিলে দি আহিবা হয়নে যদি এজন দুখীয়া যদি এজন কণমানি শিশুৱে তোমালৈ চাই আছে ফলমূল কিনি থাকোতে হয়নে তুমি তেওঁক কেনে ধৰণে সহায় কৰিবা তুমি হয়তো তেওঁক এটা খাবলৈ দিবা হয়নে বা তুমি তেওঁক দুই এটা ফলমূল কিনি দিবা নহলে তুমি কি কৰিবা তেওঁৰ কাৰণে এযোৰ কাপোৰ হলেও কিনি দিবা হয়নে নহয় বাৰু গতিকে তেনেকুৱা ধৰণে নিশ্চিতভাৱে তুমি সহায় কৰিবা তুমি কেনে ধৰণে সহায় কৰি ভাল পাবা তুমি তোমাৰ ফ্ৰেণ্ডৰ বা বাকি তোমাৰ ক্লাছৰ ষ্টুডেন্টৰ সৈতে শেয়াৰ কৰিব দিছে now read the poem Sympathy এই Sympathy সহানুভূতি কবিতাটো পঢ়া and see a similar situation আৰু তেনেকুৱা একে পৰিস্থিতি তুমি লক্ষ্য কৰা তোমাক চাব কৈছে যে তেনেকুৱা এটা পৰিস্থিতি তুমি চোৱাচোন through the poet's eye কবিৰ দৃষ্টিৰে তুমি তেনেকুৱা এটা পৰিস্থিতি চোৱা লক্ষ্য কৰা ফাৰ্স্ট ষ্টেঞ্জাটো চোৱা I lay in sorrow deep distressed ঠিক আছে মই দুখ বেদনাত sorrow মানে দুখ deep distress মানে গভীৰ হতাশাত ঠিক আছে মই দুখ বেদনাত বহুত হতাশাত পৰি আছিলো my grief a proud man heard মোৰ সেই যি যন্ত্ৰণা মোৰ যি সেই দুখ এজন proud গৰ্বিত অহংকাৰী মানুহে শুনা পাইছিলে his looks were cold তেওঁৰ চাউনি আছিলে
উদ্যমহীন বা আবেগহীন ঠিক আছে তেওঁৰ চাউনি কেনেকুৱা আছিলে উদ্যমহীন বা আবেগহীন হি গেভ মি গোল্ড তেওঁ মোক সোণ দিছিলে বাট নট আ কাইণ্ডলি ৱৰ্ড কিন্তু এটাও মৰমত কথা কোৱা নাছিল এষাৰি মৰমৰ মাতো তেখেতে মতা নাছিলে এতিয়া ইয়াত যি প্ৰাউড শব্দটোৰ দ্বাৰা কি বুজোৱা হৈছে ধনী সম্পত্তিবান এজন অহংকাৰী ব্যক্তিৰ কথা ক'ব বিচৰা হৈছে এতিয়া দ্বিতীয়টো ষ্টেণ্ডাৰ্ড চোৱা ফাৰ্ষ্ট ষ্টেণ্ডাৰ্ডত আমি দেখিলো যে কবিৰ কিহৰ অভাৱ আছিলে ধন সম্পত্তিৰ অভাৱ সেইখিনি সময়ত আছিলে আৰু সেইখিনি সময়ত এজন ধনী মানুহে তেওঁ সেই দুখ কষ্ট বুজি পেলাই তেওঁক আহি পেলাই কোনো এটা মৰমৰ মাত নিদিয়াকৈ তেওঁক কি দি গ'ল ধন সোণ বা টকা পইচা দি গ'ল হয়নে এতিয়া দ্বিতীয়টো ষ্টেণ্ডাৰ্ড চোৱাচোন এইটো ফাৰ্ষ্ট ষ্টেণ্ডাৰ্ড আছিলে ছেকেণ্ড ষ্টেণ্ডাৰ্ডত আমি কি প্ৰত্যক্ষ কৰিছো মাই সৰো পাষ্ট আই পেইড হিম বেক এতিয়া আৰু দ্বিতীয় ষ্টেণ্ডাৰ্ডত আমি গম পাইছো যে কবিৰ আৰু এবাৰ টকা পইচা আহিলে তেওঁৰ হাতত তেওঁ আৰু সেই আগৰ দৰে সেই টকা পইচাৰ যি দুখ আছিল সেইটো নোহোৱা হৈ গ'ল মাই সৰো পাষ্ট আই পেইড হিম বেক এতিয়া মোৰ সেই আগৰ দুখ মাই সৰো পাষ্ট মোৰ দুখবোৰ নাইকিয়া হৈ গ'ল আই পেইড হিম বেক মই তেওঁক সেইখিনি ঘূৰাই দিলোঁ তেওঁ মোক যিখিনি দিছিলে দ্য গোল্ড হি গেভ টু মি তেওঁ মোক দিয়া সোণখিনি মই তেওঁক ঘূৰাই দিলোঁ হয়নে দেন ষ্টুড ইৰেক্ট এণ্ড স্প'ক মাই থেংকছ তাৰপিছতে মই কি হ'লোঁ থিয় হ'লোঁ ষ্টুড ইৰেক্ট মই থিয় হ'লোঁ এণ্ড স্প'ক মাই থেংকছ আৰু মই মোৰ কি কৰিলোঁ ধন্যবাদ দিলোঁ তেওঁক স্প'ক মাই থেংকছ মই মোৰ ধন্যবাদ তেওঁক দিলোঁ এণ্ড ব্লেছড হিজ চেৰিটি আৰু তেওঁ কৰা এনে মহান বা ভাল কামক মই কি কৰিলোঁ আশীৰ্বাদ প্ৰদান কৰিলোঁ অৰ্থাৎ প্ৰথমটো ষ্টেণ্ডাৰ্ড আমি পালোঁ যে কবিৰ যিখিনি সময়ত ধন টকা পইচাৰ অভাৱ হৈছিলে সেইখিনি সময়ত ধনী মানুহজনে তেওঁক ধন টকা পইচা দি সহায় কৰিলে আৰু ছেকেণ্ড পেৰেগ্ৰাফটোত আমি পাইছোঁ যে যেতিয়া সেই কবিৰ হাতত ধন টকা পইচাখিনি পৰিলে তেওঁ নিজৰববীয়াকৈ ধন সম্পত্তি আহৰণ কৰিলে পৰৱৰ্তী সময়ত সেইখিনি কবিয়ে তেওঁক ঘূৰাই দিছে হয়নে তাৰপিছত থাৰ্ড ষ্টেণ্ডাৰ্ডটো চোৱাচোন থাৰ্ড ষ্টেণ্ডাৰ্ডটো চোৱা কি কৈছে আই লে ইন ৱান্ট এণ্ড গ্ৰিফ এণ্ড পেইন মই যেতিয়া অভাৱত পৰিছিলোঁ মই যেতিয়া যন্ত্ৰণাত আছিলোঁ এণ্ড পেইন আৰু যেতিয়া বহুত কষ্টত আছিলোঁ মই যেতিয়া অভাৱত পৰিছিলোঁ যেতিয়া বহুত মোৰ দুৰ্দশা আহিছিলে মোৰ জীৱনলৈ আৰু যেতিয়া বহুত কষ্টত আছিলোঁ এ পুৰ মেন পাষ্ট মাই ৱে এজন দুখীয়া মানুহ মোৰ ওচৰলৈ আহিছিলে মোৰ কাষলৈ আহিছিলে হি বাউণ্ড মাই হেড হি গেভ মি ব্ৰেড তেওঁ মোৰ মূৰত হাত বুলাই দিছিলে মূৰত হাত ফুৰাই দিছিলে এণ্ড হি গেভ মি ব্ৰেড তেওঁ মোক ৰুটি দিছিলে খাবৰ কাৰণে তেওঁ মোক ৰুটি দিছিলে হি ৱাটছ মি নাইট এণ্ড ডে আৰু তেওঁ মোক কি কৰিছিলে দিনে ৰাতিয়ে তেওঁ মোৰ চাইছিলে মোৰ যত্ন লৈছিলে হাউ চেল আই পে হিম বেক এগেইন ফৰ অল হি ডিড টু মি তেওঁ মোক যিখিনি দিলে তেওঁ মোৰ কাৰণে যিখিনি কৰিলে মই তেওঁক এতিয়া কেনেকৈ ঘূৰাই দিম gold is great but greater for is heavenly sympathy সোণ মূল্যৱান হয়নে সোণ ধন সম্পত্তি মূল্যৱান but greater for is heavenly sympathy কিন্তু তাতকৈ বেছি মহামূল্যৱান তাতকৈ বেছি মহান হৈছে তাতকৈ বেছি বহুত দূৰত আছে কোন সহানুভূতি হয়নে স্বৰ্গীয় সহানুভূতি heavenly sympathy বুলি কৈছে স্বৰ্গীয় সহানুভূতি কবি কোন what is the name of the poet Charles Mackay ঠিক আছে এতিয়া প্ৰথম ষ্টেণ্ডাৰ্ডত আমি দেখিলোঁ কবিৰ ধন সম্পত্তিৰ অভাৱ আছিলে দ্বিতীয় পেৰেগ্ৰাফটোত দেখিলোঁ যে দ্বিতীয় ষ্টেণ্ডাৰ্ডত পালোঁ আমি যেতিয়া কবিৰ সেই ধন সম্পত্তিখিনি হ'ল তেওঁক দিয়া ধন সম্পত্তিখিনি তেওঁক ঘূৰাই দিলে পৰৱৰ্তী সময়ত আমি দেখিলোঁ যে কবিৰ যেতিয়া আকৌ এবাৰ ধন সম্পত্তিৰ অভাৱ নহয় এবাৰ কিহৰ তেওঁ শাৰীৰিকভাৱে তেওঁ অসুস্থ হৈছে তেওঁৰ ওচৰত মাত দিবলৈ কোনো মানুহ নাছিল তেনে সময়তে এজন কি মানুহ আহিলে এজন দুখীয়া মানুহ আহিলে তেওঁৰ ওচৰলৈ তেওঁ মূৰত হাত বুলাই দিলে তেওঁক খাবলৈ ৰুটি দিলে আৰু তেওঁৰ লগতে থাকি পেলাই নিশাই দিন তেওঁক চোৱা চিতা কৰিলে অৰ্থাৎ এই দুইটাৰ অভাৱটো বেলেগ আছিলে প্ৰথমতে তেওঁ ধন সম্পত্তিৰ অভাৱ আৰু এইটো ষ্টেণ্ডাৰ্ড আমি দেখিলোঁ যে তেওঁ এইখিনি বস্তুৰ অভাৱ মৰম চেনেহ সহানুভূতি এইবিলাকৰ অভাৱ আছিলে পিছত এজন দুখীয়া মানুহে আহি তেওঁক দিলে গতিকে এই বস্তুটো আগৰ ধন সম্পত্তিৰ নিচিনাকৈ এইটো ঘূৰাই দিব পৰা বস্তু নহয় সেই কবি চিন্তাত পৰিছে যে তেওঁ এইখিনি বস্তু এতিয়া তেওঁ কেনেকৈ ঘূৰাই দিব আগতে হোৱা হ'লে ধন সম্পত্তিখিনি তেওঁ ঘূৰাই দিলে হয়নে আনজন মানুহক সেই ধনী মানুহজনক ঘূৰাই দিলে গতিকে এই দুখীয়া মানুহজনৰ পৰা পোৱা যে মৰম চেনেহ সহানুভূতি যি স্বৰ্গীয় অনুভূতি এয়া তেওঁ কেনেকৈ তেওঁ ঘূৰাই দিব
মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ আমাৰ এই কবিতাটিৰ আলোচনা ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ পৰৱৰ্তী ভিডিঅ'টিত আমি ইয়াৰ কুৱেশ্যন এনসাৰসমূহ লৈ আনিব চেষ্টা কৰিম তোমালোকে যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'টি ভাল পালে লাইক আৰু কমেণ্ট কৰি জনাবা লগতে বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিবা গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ